নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ পুনৰ এটা এডুকেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দি আসাম ষ্টেট জ'কাম বোটানিকেল গাৰ্ডেন ৱাজ ইষ্টাব্লিছড ইন দ্য ইয়াৰ, অৰ্থাৎ অসম ৰাজ্যিক চিৰিয়াখানা কেতিয়া স্থাপন কৰা হৈছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1959, অৰ্থাৎ অসম ৰাজ্যিক চিৰিয়াখানা 1959 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 2, হু অৰ্গানাইজড মৃত্যু বাহিনী ইন ফাইটিং ফৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স ইন আসাম, অৰ্থাৎ অসমত ভাৰতৰ স্বাধীনতাৰ যুঁজত মৃত্যু বাহিনী কোনে সংগঠিত কৰিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পুষ্পলতা দাস, অৰ্থাৎ অসমত ভাৰতৰ স্বাধীনতাৰ যুঁজত মৃত্যু বাহিনী পুষ্পলতা দাসে সংগঠিত কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 3, হুইচ ইজ দ্য লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভূপেন হাজৰিকা ব্ৰিজ, অৰ্থাৎ ভূপেন হাজৰিকা দলং ভাৰতৰ আটাইতকৈ দীঘল দলং বুলি জনা যায়। নেক্সট কুৱেশ্যন নাম্বাৰ 4, নীৰজ চোপ্ৰা উইন ইন অৰ্ড এথলেটিক্স চেম্পিয়নশ্বিপ 2022, অৰ্থাৎ নীৰজ চোপ্ৰাই বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত 2022ত কি পদক জয়লাভ কৰে। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চিলভাৰ, অৰ্থাৎ নীৰজ চোপ্ৰাই বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত 2022ত ৰূপাৰ পদক জয়লাভ কৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 5, হুইচ ডিষ্ট্ৰিক্ট অফ আসাম হেজ হাইয়েষ্ট পপুলেশ্যন, অৰ্থাৎ অসমৰ কোনখন জিলাত সৰ্বাধিক জনসংখ্যা। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নগাঁও, অৰ্থাৎ অসমৰ নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা থকা বুলি জনা যায়। নেক্সট কুৱেশ্যন নাম্বাৰ 6, দি লেংথ অফ আসাম বাংলাদেশ বৰ্ডাৰ ইজ, অৰ্থাৎ অসম বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য হ'ল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 262 কিলোমিটাৰ, অৰ্থাৎ অসম বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য হ'ল 262 কিলোমিটাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 7, লাচিত বৰফুকন গ'ল্ড মেডেল ইজ কনফাৰেড বাই, অৰ্থাৎ লাচিত বৰফুকন সোণৰ পদক কোনে প্ৰদান কৰে। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নেশ্যনেল ডিফেন্স একাডেমী, অৰ্থাৎ লাচিত বৰফুকন সোণৰ পদক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ তৰফৰ পৰা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 8, হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও, অৰ্থাৎ ডিমা হাছাও শব্দটোত হাছাওৰ অৰ্থ কি। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হিলছ, অৰ্থাৎ ডিমা হাছাও শব্দটোত হাছাওৰ অৰ্থটো হ'ল পাহাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 9, হুইচ ইজ দ্য অনলি হিল ষ্টেচন ইন আসাম, অৰ্থাৎ অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন কোনটো। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, অৰ্থাৎ অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচনটো হ'ল হাফলং। শেষৰ প্ৰশ্নটো হ'ল হু ইষ্টাব্লিছড দ্য আত্মীয় সভা এ প্ৰকিউৰচাৰ ইন দ্য ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্মছ ইন বেংগল, অৰ্থাৎ আত্মীয় সভা কোনে প্ৰতিষ্ঠা কৰিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাজা ৰামমোহন ৰায়, অৰ্থাৎ ৰাজা ৰামমোহন ৰায়ে আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আগলৈকে লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।